হেল্ল' বন্ধু বান্ধৱীসকল, আজি আকৌ আপোনালোকৰ মাজত লৈ আহিছোঁ সাধাৰণ বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে আগৰ ভিডিঅ'সমূহ চাই ল'ব। তেন্তে আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, দ্য টাৰ্ম ইলেক্ট্ৰিচিটি ৱাজ ফাৰ্ষ্ট ইউজ বাই। ইলেক্ট্ৰিচিটি শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল অপশ্যন এ ওম, অপশ্যন বি থেলছ, অপশ্যন চি ছাৰ উইলিয়াম গিলবাৰ্ট, অপশ্যন ডি আইজাক নিউটন। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি ছাৰ উইলিয়াম গিলবাৰ্ট। নেক্সট কুৱেশ্যন, হু ইনভেণ্টেড ডাইনেমো। ডাইনেম কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন এ গেষ্টন প্লেণ্টে, অপশ্যন বি ভল্টা, অপশ্যন চি মাইকেল ফেৰাডে, অপশ্যন ডি ডেনিয়েল। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি মাইকেল ফেৰাডে। নেক্সট কুৱেশ্যন, দ্য স্প্লিটিং অফ হোৱাইট লাইট ইনটু এ স্পেক্ট্ৰাম অফ 7 কালাৰ ইজ কল্ড। বগা পোহৰ 7টা ৰঙলৈ বিভাজিত হোৱাটোক কোৱা হয় ৰিফ্লেকশ্যন, ৰিফ্ৰেকশ্যন, ডিছপাৰশ্যন, লিটাৰেল ইনভাৰ্চন। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি ডিছপাৰশ্যন। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ৱেইট অফ 1 kg মাছ। 1 কিলোগ্ৰাম ভৰৰ ওজন কিমান? অপশ্যন এ 1 নিউটন, অপশ্যন বি 10 নিউটন, অপশ্যন চি 1 জুল, অপশ্যন ডি 10 জুল। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি 10 নিউটন। নেক্সট কুৱেশ্যন, when matter get warmer, the atoms and molecules in that matter. যেতিয়া বস্তু এটা গৰম হয় তেতিয়া তাত থকা অণু আৰু কণাবোৰ stand still, move faster, move slower, can't say. ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি move faster. নেক্সট কুৱেশ্যনটো চাওঁ, হোৱাট ইজ দ্য নেম অফ দ্য ইনষ্ট্ৰুমেণ্ট টু মেচিউৰ দ্য স্পীড অফ ৱাইণ্ড। বতাহৰ দ্ৰুতি নিৰ্ণয় কৰা যন্ত্ৰটোৰ নাম কি? অপশ্যন এ এনিমোমিটাৰ, অপশ্যন বি বেৰোমিটাৰ, অপশ্যন চি থাৰ্মোমিটাৰ, অপশ্যন ডি নান অফ দিছ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ এনিমোমিটাৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য স্কেল বাই হুইচ আৰ্থকুৱেক ইজ মেচিউৰ্ড। ভূমিকম্প জোখা স্কেলবিধৰ নাম কি? অপশ্যন এ ৰিষ্টাৰ, অপশ্যন বি মিটাৰ, অপশ্যন চি কিলোমিটাৰ, অপশ্যন ডি নেনোমিটাৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ ৰিষ্টাৰ। নেক্সট কুৱেশ্যন, দ্য মিৰৰ ইউজড ইন কাৰ এজ ৰিয়াৰ ভিউ ইজ। গাড়ীৰ পিছফালে চাবলৈ ব্যৱহাৰ কৰা দাপোনখনৰ নাম কি? অপশ্যন এ প্লেন, অপশ্যন বি কনকেভ, অপশ্যন চি কনভেক্স, অপশ্যন ডি নান অফ দিছ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি কনভেক্স। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 9, হুইচ মাইক্ৰ'ব ইজ ইউজড ফৰ প্ৰডাকশ্যন অফ এলকহল। সুৰা উৎপাদনৰ বাবে কোনটো অণুজীৱ ব্যৱহাৰ কৰা হয়? অপশ্যন এ ইষ্ট, অপশ্যন বি প্লাজমডিয়াম, অপশ্যন চি লেক্টোবেচিলাছ, অপশ্যন ডি ৰাইজোবিয়াম। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ ইষ্ট। নেক্সট কুৱেশ্যন, মেলেৰিয়া ইজ কজড বাই হুইচ টাইপ অফ মাইক্ৰ'ব। মেলেৰিয়া কোনটো অণুজীৱৰ দ্বাৰা হয়? অপশ্যন এ বেক্টেৰিয়া, অপশ্যন বি ভেঁকুৰ, অপশ্যন চি হেলাই, অপশ্যন ডি আদ্য প্ৰাণী। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি প্ৰটোজা আদ্য প্ৰাণী। নেক্সট কুৱেশ্যনটো চাওঁ, কুৱেশ্যন নম্বৰ 11, হুইচ অফ দ্য ফলোয়িং ডাইজিজ ইজ কজড বাই এ ফাংগাছ। তলৰ কোনটো বেমাৰ ভেঁকুৰৰ দ্বাৰা হয়? অপশ্যন এ কলেৰা, অপশ্যন বি কমন কোল্ড, অপশ্যন চি ৰিংৱৰ্ম, অপশ্যন ডি ডেংগু। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি ৰিংৱৰ্ম। নেক্সট, দ্য ৱেইট অফ দ্য মেচিউৰ্ড বাই ইউজিং। বস্তুৰ ওজন জোখা যন্ত্ৰটোৰ নাম কি? অপশ্যন এ বিম বেলেন্স, অপশ্যন বি স্প্ৰিং বেলেন্স, অপশ্যন চি কেমিকেল বেলেন্স, অপশ্যন ডি ইলেক্ট্ৰিক বেলেন্স। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি স্প্ৰিং বেলেন্স। নেক্সট, হোৱাট ইজ দ্য নেম অফ পেট্ৰলিয়াম ৰিফাইনিং প্ৰচেছ। পেট্ৰলিয়াম শোধন কৰা পদ্ধতিটোৰ নাম কি? ছেপাৰেশ্যন, ফ্ৰেকশ্যনেল ডিষ্টিলেশ্যন, বইলিং, ফিল্টাৰেশ্যন। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি ফ্ৰেকশ্যনেল ডিষ্টিলেশ্যন। নেক্সট, হুইচ অফ দ্য ফলোয়িং হেল্প ইন মেকিং কাৰ্ড ফ্ৰম মিল্ক। তলৰ কোনটোৱে গাখীৰক দৈত পৰিণত কৰাত সহায় কৰে? লেক্টোবেচিলাছ, প্লাজমডিয়াম, ইষ্ট, চালমনেলা। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ লেক্টোবেচিলাছ। নেক্সট, হুইচ এনিমেলছ উল ইজ কমন ইন লাডাখ এণ্ড তিব্বত। কোনটো জন্তুৰ উল লাডাখ আৰু তিব্বতৰ উমৈহতীয়া? শ্বিপ উল, গট উল, য়াক উল, কেমেল উল। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি য়াক উল।
ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।